আজি মই ৰান্ধিবলৈ লৈছোঁ কচু বাওৰ সৈতে গাহৰি মাংস। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। গাহৰি মাংসখিনি ৰান্ধোতে মই অলপমানো তেল ব্যৱহাৰ নকৰোঁ, সেয়েহে কেৰাহীখন গৰম হোৱাৰ পাছতে মই তেল মাংসখিনি প্ৰথমতে দি লৈছোঁ। তাৰ পাছতে কেৰাহীখনত মই বাকী মাংসখিনিও দি দিছোঁ আৰু লগতে দিছোঁ অলপমান পিঁয়াজ, দুটামান জলকীয়া আৰু দুটা কাটি লোৱা বিলাহী, আৰু লগতে দিছোঁ সোৱাদ অনুযায়ী অকণমান নিমখ আৰু লগতে অলপমান হালধি। এইফালে মাংসখিনিৰ পৰা ভালদৰে তেল ওলাবলৈ আৰম্ভ কৰিলে, সেয়েহে মই তাত দি দিলোঁ কাটি লোৱা আলুকেইডোখৰৰ লগতে খুন্দি লোৱা আদা আৰু নহৰু। তাৰ পাছতে দিছোঁ মই কাটি লোৱা কচুৰ বাওখিনি আৰু সকলোখিনি ভালদৰে ভাজি লৈছোঁ। আৰু আপোনালোকেও ভাজিয়ে থাকিব যেতিয়ালৈকে তেলখিনিত সকলোবোৰ ভালদৰে মিলি নাযায়। যিমান ভাজিব সিমান খাবলৈও সোৱাদ হ'ব। তাৰ পাছতে মই দি দিছোঁ অকণমান জালুকৰ গুড়ি, যাতে খাবলৈ আৰু অকণমান বেছি সোৱাদ হয়। আৰু এতিয়া মই গেছটো চিমত দি ঢাকনখন লগাই দিছোঁ। আৰু এইফালে চাওকচোন কচুৰ বাওখিনিৰ সৈতে গাহৰি মাংসখিনি ইমান ধুনীয়াকৈ সিজিলে আৰু লগতে মোৰ ৰেচিপিটো ধুনীয়াকৈ তৈয়াৰ হৈ গ'ল। ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব। আৰু বিশেষকৈ গাহৰি মাংস খাই ভাল পোৱাসকলক কৈছোঁ দেই, ভিডিঅ'টি চাই যদি ভাল পায় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু পেজটো লগতে ফ'ল' কৰি দিব। আজিলৈ আপোনালোকক মই ইমানেই দেখুৱালোঁ, আহিছোঁ, ধন্যবাদ।